বাকী গাইছ গাড়ীখন লেতেৰা হৈ গ'ল, মানে ফাঁচি গ'ল বোকাত। নাই ভাঙা নাই, সোমাই গৈছে গোটেই এইখিনি বোকাত। চাওকচোন ইমান ডাঙৰ বৰষুণ গোৱালপাৰাত, পুৰা ধাৰাসাৰ বৰষুণ, পুৰা জিকি নিছে, পুৰা জিকি নিছে। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই মানে ৰাতিপুৱা এতিয়া বাজিল 8:20। মই যাই আছোঁ VIP ৰোড। VIP ৰোডৰ পৰা মই আজি ক'ত যাম জানে? গোৱালপাৰা আজি যাম। তাৰপিছত গোৱালপাৰাৰ পৰা কালি লক্ষীপুৰ যাম। সেনেকৈ যায় মোটামুটি 3 দিন 4 দিনৰ ট্ৰিপ। বঢ়িয়াকৈ মাৰোঁ আৰু আপোনালোকক দেখাওঁ। আৰু কথাটো এনেকুৱা যে মানে মই হেৰিত গৈছিলোঁ, খিলাৰীহাট গৈছিলোঁ। ব্লগটো শ্বুট কৰি থৈ দিছোঁ, কিন্তু মানে ভিডিঅ'টো আপলোড কৰা নাই। ঠিক আছে, আজি হৈ যাব পাৰে আপলোড বা কালি, মানে আপোনালোকে ভিডিঅ' চোৱাৰ আগতে মোৰ খিলাৰীহাটৰ ভিডিঅ'টো চাই লৈছে চাগে। ঠিক আছে বাৰু, এতিয়া মই ৰাখোঁ, কাষ্টমাৰ এটা পাওঁ, কাষ্টমাৰ এটা পাই কিনে আপোনালোকক দেখাই আছোঁ মানে কি কৰোঁ। ঠিক আছে, এতিয়ালৈকে ৰাখোঁ আৰু বাকী দেখাই আছোঁ আগত। গুৱাহাটীখনত কি হৈ আছে গমেই নাপাওঁ। এইপিনে ধূলা চাব, এইপিনে ধূলা হৈ আছে। আৰু আগত আহিলোঁ, এইখিনিত চাওক পানী মানে চাওক, ট্ৰাক আধা ডুবি আছে, চকা দেখাই নাপায়। আৰু চাওকচোন কেনেকুৱা পানী হৈ গৈছে গুৱাহাটীখনত। আৰু আগত এখন কি আছে DI, এই DIখনতো একদম সোমাই গৈছে গোটেই। এইখন দেখা পাইছেনে? এইখন গোটেই সোমাই গৈছে গাড়ীখন। কি বা অৱস্থা হৈছে গাড়ীখনৰ মালিকৰ। বাকীতো মই পিন্ধি নগ'লোঁ কাৰণে মই বাচি গ'লোঁ। মই এনেকৈ হাৱেদি ওলাই গ'লোঁ, আৰু এই যোনকেইদিন বৰষুণ আছিল মইতো তাতে থাকিলোঁ। বাকী মানুহখিনি চাওকচোন, কিমানে অফিচ গৈ আছে, কিমানে ক'ত গৈ আছে, তাতে আৰু ইমান পৰিস্থিতি এনেকুৱা বৰষুণৰ। এই কি ক'ম আৰু, দিয়ক আৰু। ট্ৰাকৰ টায়াৰ पूरा डूबा हुआ दिख नहीं रहा है, ट्रक का टायर इस वाला लेन पे कुछ ये रिटेल আহি পাই গ'লোঁ ৰাণী গেট। মানে চাওক, এইটো ৰাণী গেট। মানে কাষ্টমাৰৰ বোলে আৰু এটা মানুহ আহি আছে, তাক পিক আপ কৰিব, পিক আপ কৰি কিনে ডাইৰেক্ট ওলাই যাব। তো ইয়াৰ পৰা মোটামুটি 5 ঘণ্টামান লাগব। এতিয়া চাওঁ কিমান দেৰি হয়। ইয়াৰ পৰা 2-3টা মানত যাব লাগে গোৱালপাৰা। বাকী এইটো ৰাস্তাৰে যাম, এয়াৰপৰ্ট হৈ এনেকৈ যাম, গম পাইছে? দুধনৈ হৈ কিনে মানে বেয়া ৰাস্তা, তথাপিও আৰু উপায় নাই। আৰু আপোনালোকে দেখাই পালে কেনেকুৱা পানী হৈছে বৰাগাঁৱত। পুৰা গাড়ী মানে ডুবি গৈছে। আমাৰ সৰু গাড়ী মোটামুটি ইয়ালৈকে পানী আহিছে। সেয়াই আৰু বাকী দেখাই আছোঁ আগত কি হয়। ঠিক আছে, বাকী এইটো নতুন ৰাস্তা চাওকচোন, এইপিনে পৰা পানী ভৰ্তি হোৱা নাই। এই বিজয়নগৰ পৰা আগত ৰাইট চাইডে লৈ মথাউৰি যায়। মানে এইটো ৰাস্তা দি উঠিছোঁ, এইটো ৰাস্তা দি বহুত ভাল, মানে যাব পাৰি। কিন্তু স্পীড ব্ৰেকাৰ বহুত আছে গাইজ। আৰু নদী চাওকচোন, এইপিনে কি ধুনীয়া, মানে এইটোত পানী হোৱা নাই আৰু গুৱাহাটীত পানী হৈ আছে। বাকী এতিয়া যাই আছোঁ, মোটামুটি এতিয়া বিজয়নগৰ পাৰ হ'লোঁ, মানে এইখিনি জেগাখিনিৰ নাম নাজানো। বাকী চাওক এইপিনে কেনেকুৱা বোকা, আৰু বোকা মানে একদম লেতেৰা, মানে আৰু শিল চিল আছে গোটেই ৰাস্তাটো এনেকুৱা। আৰু কি কৰিম আৰু উপায় নাই। বাকী গাইছ গাড়ীখন লেতেৰা হৈ গ'ল, মানে ফাঁচি গ'ল বোকাত। নাই ভাঙা নাই, সোমাই গৈছে গোটেই এইখিনি বোকাত। চাওকচোন এইখিনি মানে ইমান ধুনীয়া ৰাস্তা পালোঁ, তো মানে কেমেৰাটো নোলাগে থাকিবই নোৱাৰিলোঁ। বাকী দেখাই দিলোঁ এইটো ৰাস্তাটোৱে, যোনটো মানে বোকা হৈ আছিলে। তো আগত আহি এনেকুৱা ধুনীয়া ৰাস্তা পালোঁ। প্ৰায় অলপ আগত গ'লে মানে ৰাইট চাইডে ল'লে মেইন ৰাস্তা পাই যাম। তো মানে দুধনৈ নোপোৱাৰ আগে এইখিনি ৰাস্তাটো ওলাই যাম আমি। তাৰপিছততো একদম মানে নক'ব আৰু, একদম বেয়া ৰাস্তা। বাকী দেখাই আছোঁ ৰ'ব। বাকী গাইছ আহি পাই গ'লোঁ, আৰু এটা কথা হৈ গৈছে, মানে গাড়ী হেৰি হওঁতে গাড়ীত এখন গ্লাছ ভাঙি থাকিল। গ্লাছখন ভাঙি থাকিল, গাড়ী আৰু অৱস্থা নাই। পুৰা বোকা। ভিতৰত যাই লগ পাই আছোঁ।
হোটেলখনত ভাত খাই ল'লোঁ এতিয়া ওলাই লওঁ হোটেলখনৰ পৰা পুৰা গৰম আছে এতিয়া হোটেলখনত ভাত খাই ল'লোঁ ভাত খোৱাটো নেদেখালোঁ কাৰণ ইমান ভোক লাগি আছে 3টা বাজি গ'ল সেইটো কাৰণে নেদেখালোঁ বাকী অৱস্থা বেয়াতে আৰু ৰাস্তা বহুত বেয়া ৰাস্তা এই আৰু আমাৰ পুলক নিশাচৰ আড্ডা তো আজি হোটেলখনো দেখা পালোঁ ফাইনেলি কাৰণ দেখাই পোৱা নাছিলোঁ হোটেলখন কেনেকুৱা কি কৰিছিল তো আজি দেখা পালোঁ ভাল লাগিল ভাল বনাইছে কিন্তু বন্ধ আছে নেকি মোৰ অলপ ডাউট হৈ আছে বন্ধ আছে চাগে বাকী এইটো TVS শ্ব'ৰুমত আছোঁ মানে ইয়াতে TVSৰ মানুহ লৈ আহিছোঁ তো গাড়ী ভাচি একদম অৱস্থা নাই বাকী এতিয়া গাড়ীখন পাৰ্কিং কৰোঁ পাৰ্কিং কৰি কিনে এটা বহোঁ পাৰ্কিং মানে এই আগত কৰোঁ নেকি অলপ গছৰ তলত সেয়া কৰা ভাল হ'ব গছৰ তলত কৰোঁ চাই লওক আৰু এতিয়া মই পালোঁ আগিয়াত আছোঁ আগিয়াৰ পৰা যাম মই গোৱালপাৰা এতিয়া নাযাওঁ দেৰি আছে আগিয়াৰ পৰা মোটামুটি গধূলি মানে ওলাব চাগে তো তেতিয়া লগ পাই আছোঁ আৰু অলপ দেৰিকৈ মানে মোৰ বহুত ভাগৰ লাগি আছে আৰু মনটো বহুত বেয়া লাগি আছে মানে 5 ঘণ্টা গাড়ী চলালোঁ 5 ঘণ্টা মানে 6 ঘণ্টা হৈছে যাই থৈ কিনে গাড়ী চাড়ী ফচিল আৰু ৰাস্তা বহুত বেয়া অৱস্থা বাকী এনে চিনাৰীবিলাক ভাল আছিল কিন্তু ৰাস্তা বেয়া অৱস্থা তাতে মই গছৰ তলত গাড়ীখন লগাই লওঁ প্ৰথম তাৰপিছত দেখা যাব কি হয় না কি গাইছ আগতে গাড়ীখন লগাই লওঁ এটা চাইড গাড়ীখন লগাই ল'লোঁ আপোনালোকক লগ পাইছোঁ অলপ দেৰিকৈ ঠিক আছে বাই বাই গাইছ মই আহি পাইছিলোঁ হোটেল বাকী চাওকচোন একদম হিলি আছে টাৱা মানে ইমান জোৰত জোৰে মাৰছোঁ গাড়ী থৈ দিছোঁ বোলে মোৰ গাড়ীখনে কিবা হ'ল নেকি ইমান ডাঙৰ বৰষুণ গোৱালপাৰাত পুৰা ধাৰাসাৰ বৰষুণ পুৰা জিকি নিছে ভাবিলোঁ ৰাংচা খাই পিনে মাৰি নিছে শুই আছিলোঁ মানে আহি কিনে আৰু ভিডিঅ' বনোৱা নাই এনেকৈ শুই আছিলোঁ আৰু এইখনটো পুৰা ঘূৰি আছোঁ মানে গাইছ পুৰা বৰষুণ তো মানে মই গাড়ীতে আহি কিনে ঘৰত সোমাইছোঁ দেখা ভিডিঅ' বনাইছোঁ বাকী দেখা মানে এনেকুৱা দি আছে মানে ধাৰাসাৰ বৰষুণ পুৰা গিৰিৰণি শুনা পাই আছেনে পুৰা এনেকুৱা বাকী ঠিক আছে মই কালি ঘণ্টা আছোঁ এখন টোপনি মাৰোঁ ড্ৰাইভাৰটো পাৰ গুড নাইট 10 hours later. গাইছ গুড মৰ্ণিং উঠি গ'লোঁ ৰাতিপুৱা মানে 7টাতে উঠিলোঁ উঠি কিনে চাব আহিলোঁ গাড়ীখন মানে গাড়ীখনৰ কাৰণে বহুত টেনশ্যন মোৰ এইটো আছে ঠিকে বাকী লেতেৰা হৈ আছে অলপ চাফা হৈ বাৰু বাকী চব গোৱালপাৰাৰ দৃশ্য ৰাতিপুৱা মুখেদি শব্দ ওলোৱা নাই টোপনি মাৰি আছিলোঁ না এয়া চব গোৱালপাৰা মেইন মাৰ্কেট আৰু এৰিয়া এইখিনি এখন কলেজ তেওঁক লগ পাইছোঁ গাড়ীত গাইছ ওলাই গ'লোঁ ইয়াৰ পৰা গাড়ী চাড়ীৰ পৰা ষ্টাৰ্ট দি ল'লোঁ এয়া বাকী ইয়াৰ পৰা ওলালোঁ বাকীখন হোটেলত থাকিলোঁ ৰাতি ভাল লাগিল একদম কম বাজেটত গোৱালপাৰাত 250 মানে ভাল আৰু মানে ছিংগলৰ কাৰণে ভাল সিহঁতে মানে কাপল আনিব নিদিয়ে বাকী আমাৰ ড্ৰাইভাৰ চাইভাৰখিনিৰ কাৰণে মানে 250 লয় বাকী আৰু আছে লাক্সাৰী কিন্তু ইমান লাক্সাৰী আমাক নালাগে বাকী এইটো বৃন্দাবন লজ ভাল লাগিল থাকি
এতিয়া যাই আছোঁ কাষ্টমাৰৰ তাতে, মানে 10টাত ওলাব আৰু এইখন হ'ল গোৱালপাৰা কলেজৰ সন্মুখত, যোনখন হোটেলখন গোৱালপাৰা সন্মুখত একদম সন্মুখতে আৰু মানে অলপমান সেইটো চাইডে যাব লাগে। বাকী এতিয়া ওলাই দিলোঁ, ভগৱানৰ নাম লয়। দিনটোৰ কাৰণে আজি যাম বেক গুৱাহাটী, মানে 3 দিন থকাৰ কথা আছিল, লক্ষীপুৰ যোৱাৰ কথা আছিল, মানে লক্ষীপুৰ কেঞ্চেল হ'ল, সেইটো কাৰণে এতিয়া ওলাই দিছোঁ। এতিয়া যাই থাকোঁ মানে দেখাই যাওঁ অলপমান গোৱালপাৰাখন। এইটো এটা মন্দিৰ, কলেজখনৰে এইটো দুটা গেট, ছেকেণ্ড গেট। গোৱালপাৰা টাউন। আৰু ইয়াত এনেকুৱা ছিগনেল পইণ্ট আছে, মেনুৱেলি ইউজ কৰে। এইটো এতিয়া ৰেড হৈ আছে, মানে আমি যাব নোৱাৰোঁ, এতিয়া গ্ৰীণ হৈ গ'ল, এইয়া গ্ৰীণ হৈ গ'ল, তো আমি এতিয়া যাম। বাকী কাষ্টমাৰ ৰাতি ক'ত সোমাইছিল পাহৰিয়ে গ'লোঁ। এইখনত হৈছিল কাষ্টমাৰে, হোটেল পাৰ্ক ৰয়েল। আহি গ'লোঁ এখনত, তো আহি গ'লোঁ। এতিয়া গাড়ীখন তাতে লগাই দিওঁ, হোটেলৰ তলত লগাই দিওঁ। কাষ্টমাৰ নিজে নুমি আহিব। 10টাত আহিব দিছে, মই অলপ 15 মিনিট আগত আহিছোঁ। বহুত গাড়ী ইয়াত, এতিয়া বেক কৰি একদম পাৰ্কিঙত ভৰাই দিওঁ। দিয়ক গাইছ, আৰু দেখা নাথাকোঁ, কাষ্টমাৰ বহাই লওঁ পাৰ্কিঙত ভৰাই কিনে, কাষ্টমাৰ বহাই চহাই আগত লগ পাই আছোঁ। ঠিক আছে, এতিয়া কাৰণে ৰাখোঁ। গাইছ, গাড়ীৰ অৱস্থা নাই, পুৰা বোকা। এতিয়া গৰম হৈ আছে, অলপ ঠাণ্ডা হ'বৰ কাৰণে খুলি দিছোঁ। পুৰা অৱস্থা, পুৰা ৰাস্তা বেয়া। চাওক, আহি গ'লোঁ ধুনীয়া এটা জংঘলৰ মাজত। গাইছ, আহি পাই গ'লোঁ বৰ্তমান গুৱাহাটী, পাই গ'লোঁ এয়াৰপৰ্ট। কেমেৰাটো লেতেৰা হৈ আছে নেকি, হ'ব। আহি পাই গ'লোঁ এয়াৰপৰ্টৰ ওচৰত। বাকী এটা কাষ্টমাৰক নমাম ৰাণীত, আৰু এটাক নমাম মই বৰাগাঁৱৰ মানে কিবা কাম আছে, তাতে ৰখিব। তাৰপিছতে যাম মই 6 মাইল বৰবাৰী, তাতে নুমাই কিনে ডিউটি ছুটি। 7টামান বাজিব লাগে তথাপিও, মানে যদি বৰাগাঁৱত নৰখে তেতিয়াহ'লে সোনকালতে হৈ যাব। এতিয়া প্ৰায় বাজিল 3:28, 3:30। বাকী কাষ্টমাৰে খাব গৈছে এইখন মিট ক্লাব কিটচেন, তাতে খাব গৈছে। বাকী দেখাই আছোঁ আৰু ঘৰত যায়, ঘৰত আগত পাই লওঁ, গা চা একদম বিষাই গৈছে পুৰা। দিয়ক গাড়ী। বাকী গাইছ, আহি পাই গ'লোঁ গুৱাহাটীত ফাইনেলি 6 মাইল। এতিয়া বৰবাৰী পালোঁ, আৰু এতিয়া যাই আছোঁ ঘৰত। চাওক, বহুত ধুনীয়া লগা হৈছে ন চানটো, আৰু চানটোকে দেখা হৈছে। এই দেখা নাপায় না, ৰ'ব 1 ছেকেণ্ড, গাড়ীখন যাই লওঁ। এনেকৈ দেখাব লাগিব, এনেকৈ ল'ম, লৈ এইটো ডাউন কৰি দিম। হৈছে কি ধুনীয়া হৈ আছে। বাকী এতিয়া পাই গ'লোঁ, এতিয়া যাই আছোঁ ঘৰত। এতিয়া 2 দিন ধৰি কিনে ভিডিঅ' বনাই আছোঁ, মানে এটা ভিডিঅ'ই 2 দিন হ'ল। বাকী আপলোড যদি হয় আপোনালোকে দেখা পাব, আপলোড নহ'লে আৰু দেখা নাপায়।
ঠিক আছে বাৰু ইয়াতে ভিডিঅ'টো এণ্ডিং কৰোঁ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক ছাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰি দিব মই লগ পাম আৰু নেক্সট এটা ভিডিঅ'ত তেতিয়ালৈকে টিল দেন টাটা বাই বাই আই লাভ ইউ গাইজ